অসম অৰুণাচল সীমান্তৰ বৰদিৰাকত 2015 চনত স্থাপিত বৰদিৰাক সোণালী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী চিদানন্দ মূৰ্তি প্ৰভুৱে অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে। কেইবা শতাধিক শিষ্যক শৰণ ভজন দি সত্ৰৰ পৰম্পৰা ৰক্ষা কৰা গুৰুজনাৰ মৃত্যুৱে আত্মীয় স্বজন আৰু শিষ্যসকলক ব্যথিত কৰে। সত্ৰৰ ৰীতি নীতি অনুসৰি ভকতৰ গায়ন বায়নৰ লগতে চন্দন খৰিৰ চিতাত পুষ্পাঞ্জলিৰে শেষ শ্ৰদ্ধা জনাই মুখাগ্নি কৰা হয়।